হাই এভৰিৱান, গুড ইভিনিং। মই লাৱণ্য সিংহ আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে ভালে আছে নহয়? ময়ো ভালে আছোঁ। আহক তেতিয়াহ'লে মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই এতিয়া আছোঁ ছুইমিঙত। এতিয়া আজি 1 তাৰিখে ছুইমিংটো আৰম্ভ হ'ল। ছুইমিং পুল 1 তাৰিখৰ পৰা আৰম্ভ হৈছে। তাতে মই গৈছোঁ। তাতে আমাৰ বঙাইগাঁৱৰ MLA আছে। আজি 1 তাৰিখে যিহেতু কৰোণাৰ বাবে এই 2 বছৰ ছুইমিং পুল বন্ধ আছিল, এই মে' মাহৰ 1 তাৰিখৰ পৰা ছুইমিং পুল আৰম্ভ হ'ল। সেইবাবে উদ্বোধন কৰিল আৰু নতুনকৈ MLA আহি পেলাই, আমাৰ বঙাইগাঁও জিলাৰ MLA আহি পেলাই তাতে ভাষণ দিলে। ছুইমিং পুল আৰম্ভ হোৱাৰ বাবে খুবেই ভাল লাগিছে আৰু ইমান দিনে বন্ধ হৈ আছিল। যিহেতু মোৰ ঘৰৰ ওচৰতে হয়, সেইবাবে মানে ভালে লাগে। ময়ো গৈ পেলাই কৰোঁ ছুইমিং। যোৱাবাৰ মোৰ ৰেগুলাৰ নাছিল যদিও এইবাৰ ৰেগুলাৰ কৰিম বুলি ভাবিছোঁ আৰু এইটো মানে ভাল এক্সাৰচাইজ হয়। এই বহুত ল'ৰা ছোৱালী বহুত হয়, মানে 3 বছৰৰ পৰাই আৰম্ভ কৰে আৰু 3 বছৰৰ পৰাই দিব পাৰি ল'ৰা ছোৱালীক। তাৰপিছত মহিলাখিনিও আছে। তাৰপিছত ল'ৰা চবকে বেলেগ বেলেগকৈ দিয়ে। মহিলাখিনি বেলেগ, সৰু ল'ৰা ছোৱালীখিনি বেলেগ, আকৌ ডাঙৰখিনি বেলেগ, এনেকৈ ভাগ ভাগকৈ দিয়ে। ৰাতিপুৱা 6 বজাৰ পৰাই আৰম্ভ হয়। প্ৰথমতে এক্সাৰচাইজ কৰিব দিয়ে। এক্সাৰচাইজ কৰাৰ পিছত আকৌ ছুইমিং আৰু টিচাৰ আছে, টিচাৰবিলাকে শিকায় আৰু যিবিলাকে জানে সেইবিলাকৰ টিচাৰ নহ'লেও হয়, কিন্তু তাতে এডমিশ্যন ল'ব লাগে। এডমিশ্যন ল'লে জানিলেও আৰু এডমিশ্যন ল'লেহে আপুনি ছুইমিং কৰিব পাৰিব। এনেই তাতে ছুইমিং কৰিব নিদিয়ে, এডমিশ্যন ল'ব লাগিব, তেতিয়াহে আপুনি কৰিব পাৰিব। যিহেতু এনেইতো আৰু বহুত টকা যায়, কিন্তু এইখিনি আৰু গ'লেও কথা নাই, নিজৰ দেহাৰ বাবে আৰু ভাল ছুইমিং কৰাটো। সেইবাবে সকলোৱে কৰিব লাগে। আমাৰ ইয়াতে বৰ্তমান ল'ৰা ছোৱালী বহুত হয় ছুইমিঙৰ। ৰাতিপুৱাৰ পৰা একেবাৰে সন্ধিয়া মানে ভাগ ভাগ হয় আৰু এই 2 ঘণ্টা হয়। প্ৰথম এক্সাৰচাইজ যিহেতু অলপ সময় কৰে, আধা ঘণ্টামানৰ অলপ কমকৈ কৰে নেকি এক্সাৰচাইজ, প্ৰায় আধা ঘণ্টাই হ'ব। প্ৰথমতে এক্সাৰচাইজ কৰে, তাৰপিছত সাঁতোৰা আৰু সেইটোতো এক্সাৰচাইজ সেনেকৈ মানে 2 ঘণ্টামান হয় আৰু ৰাতিপুৱা 6টাৰ পৰা এটা থাকে, 6টাৰ পৰা 7টা। তাৰপিছত আকৌ আবেলি থাকে 2টা গ্ৰুপ। ৰাতিপুৱা 2টাই নেকি, ময়ো পাহৰিলোৱে। ৰাতিপুৱা 2টাই হ'ব লাগে, হয়তো 5টামানৰ পৰাই হ'ব আৰু মুঠতে ছুইমিংটো খোলাৰ বাবে মানে খুব ভাল লাগিছে। এতিয়া ময়ো ছুইমিং কৰিম বুলি ভাবিছোঁ। এতিয়া মই নাম লিখা নাই, নাম লিখিম বুলি ভাবিছোঁ আৰু আমাৰ ল'ৰাকো কৈ আছোঁ ছুইমিং কৰিব। মই জানো, মই যোৱা বছৰৰ প্ৰথম মোৰ ষ্টাৰ্টৰ পৰাই মানে ছুইমিং কৰোঁ। মই মানে জানোৱে ছুইমিং সাঁতুৰিব, কিন্তু আমাৰ ল'ৰাই একেবাৰে নাজানে। তাক মই সেইবাবে ছুইমিং শিকিব কৈ আছোঁ। বৰ্তমান পেপাৰত মানে এই নদীত পৰি পেলাই বহুত মানে এইবিলাক ঘটনাবিলাক ঘটি থাকে। সাঁতুৰিব নদীৰ পাৰত গৈ পেলাই ভৰি হাত ধুব গৈ পেলাই বহুত মানে এনেকৈ এক্সিডেণ্ট হৈ থাকে। সদায় টিভিত পেপাৰত সেইবিলাক দিয়ে থাকে। সেইবাবে মানে সাঁতুৰিব জানিলে ভাল আৰু নিজৰ বাবে। সেইকাৰণে চবেই সাঁতুৰিব জানিব লাগে। সেইদিনাখন পানীত ভৰিত খেলা, পুখুৰীত পাৰত খেলা হ'লে আকৌ আমি যেনেকৈ যোৱাবাৰ নাৰী দিৱসত খেলিছিলোঁ, এইবাৰ আকৌ বিহুৰ সময়তো পুখুৰীত পাৰত খেলা হৈছে। তাৰপিছত ৰছী টানাও হৈছে, তাৰপিছত চেয়াৰ খেলা হৈছে, চেয়াৰ খেলা। তাৰপিছত আকৌ এই খোজকঢ়া প্ৰতিযোগিতা হৈছে। এনেকৈ বহুত প্ৰতিযোগিতা হৈছে। এইবাৰ মানে বিহুত বহুত আনন্দ কৰিলোঁ মই। অন্যবাৰ ইমান এনেকৈ আনন্দ কৰা নহয়, এইবাৰ মানে খুব ভাল লাগিছে আৰু যোৱাবাৰ
যোৱাবাৰটো নহ'লে বিহুটো এই 2 বছৰটো একোৱে হোৱা নাই, পূজা পাৰ্বণটো একোৱে হোৱা নাই, সেইবাবে এইবাৰ আৰু বিহুটো খুব উপভোগ কৰিলোঁ, খুব ভাল লাগিল আৰু গৈছোঁ বান্ধৱীবোৰক খুব লগ পালোঁ, এইবাৰ যেনেকৈ এনজয় কৰিলোঁ এবাৰো মই এনেকৈ বিহুত মানে হেৰি কৰা নাই আৰু বিহুৱে হওক, তাৰপিছত ফাকুৱাটো খুব আনন্দ কৰিলোঁ এইবাৰ। তাৰপিছত আকৌ কি হয় আৰু আকৌতো শুনি আছোঁ বোলে আকৌ কৰোণা আহিব, এতিয়া কি হয় আৰু ভগৱানেহে জানে, এতিয়া ভাল দিন আহিলে হয় আৰু এতিয়া ভগৱানক তাকেই কামনা কৰিলোঁ আৰু ইমান দিনটো এনেকৈ গ'ল, এতিয়া যাতে আৰু ভগৱানে আৰু আমাক ভাল দিন দিয়ে, ভগৱানৰ ওচৰত তাকেই কামনা কৰোঁ। যোৱা শনিবাৰে আমাৰ ঘৰৰ ওচৰৰ ফিল্ডখনত মুকলি বিহু হয়, মুকলি বিহু প্ৰতিযোগিতা, তাতে ময়ো যাওঁ আৰু মোৰ বান্ধৱীও আহে, একেলগে আমি বিহু চাওঁ, খুব ভাল লাগিল মুকলি বিহু প্ৰতিযোগিতা। কিন্তু আধা হোৱাৰ পিছতে বৰষুণ আহিল, বৰষুণ হোৱাৰ বাবে পূৰা বিহু চাবই নাপালোঁ, কোনে জানো প্ৰতিযোগিতাত মানে পুৰস্কাৰ পালে একো গমেই নাপালোঁ। সেইবাবে 3টা পুৰস্কাৰ দিয়ে, ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড, আমি বৰষুণ অহাৰ বাবে গুচি আহিলোঁ, সেইবাবে আৰু পূৰাকৈ চোৱা নহ'ল আৰু মুকলি বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বহুত দূৰৰ পৰা আহিছিল, অভয়পুৰীৰ পৰা আহিছিল, আকৌ তেজপুৰৰ পৰা অহা বুলিও শুনিছোঁ, বহুত প্ৰতিযোগিতা অংশগ্ৰহণকাৰী বহুত হৈছে, কিন্তু কোনে যে পালে সেইটো অৱশ্যে কাৰোবাক সুধিলে নিশ্চয় গম পালোঁহেঁতেন, কাকো সোধাও নাই, মানে ভালকৈ বৰষুণৰ বাবে ভালকৈ চাব নোপোৱাৰ বাবে বেয়া লাগি আছিল বহুত। বিহুৰ সময়ত তেনেকুৱাই হয়, মানে মানুহবোৰক ভালকৈ আৰু বৰষুণে ভালকৈ বিহু চাবলৈ নিদিয়ে। আগতে আমাৰ বঙাইগাঁৱত মৰমৰ ভূপেন দাই প্ৰায় আহিছিল, আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱে বঙাইগাঁৱত প্ৰায় আহিছিল, কিন্তু তেওঁ যেতিয়া গান গাবলৈ ষ্টেজত উঠে তেতিয়াই মানে বৰষুণ আৰম্ভ হয় আৰু বৰষুণৰ বাবে আৰু কোনোবাৰেই এবাৰো মানে মানুহবোৰে শান্তিত বিহু চাব নাপায় আৰু বৰষুণে বিহু চাবলৈ নিদিয়ে শান্তিত মানুহবোৰক। এয়া হৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ নৃত্য, এই নৃত্য চাই পেলাই বহুত ভাল লাগে, সেইদিনাখন নৃত্য কৰাতে খুব ভাল লাগিলে আৰু নৃত্যবোৰ চাই খুব ভাল পালোঁ।
অতি কৈছে নেহৰ মুগাৰে মহুৰা, তাতো কৈছে নেহৰ মাকো, তাতো কৈছে নেহৰ বহাগৰ বিহুটি ঐ, নেপাতি কেনেকৈ থাকোঁ। বাগুৰুংবা ঐ বাগুৰুংবা, বাগুৰুংবা ঐ বাগুৰুংবা, বাগুৰুংবা ঐ বাগুৰুংবা। এই ভাইটিৰ বয়স মাত্ৰ 2.5 বছৰ। এই 2.5 বছৰতে এই ভাইটি ধুনীয়াকৈ নাগাৰা বজায়। একদম ডাঙৰ মানুহে যেনেকৈ নাগাৰা বজায় ঠিক তেনেকৈ নাগৰা বজায়। এই ভাইটিয়ে সেইদিনাখন নাগৰা বজা শুনি খুব ভাল লাগিল আৰু তাৰ লগতে তাল সংগত কৰিছে, ধুনীয়াকৈ মিলাইছে। ইমান ডাঙৰ নিচিনাকৈ নাগৰা বজাৰ বাবে খুব ভাল লাগিল। আৰু আমাৰ আলহীও হয়, নাতি হয়, মোৰ মাহী শাহুৱাইৰ বোৱাৰীৰ ল'ৰা। মোৰ ভিডিঅ'টো আজিলৈ ইমানতে কামনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল নমস্কাৰ।